মৃৎশিল্পীসকলৰ পানীত হাঁহ নচৰা অৱস্থা। কৰ'না মহামাৰীৰ পিছত দেখা দিয়া আৰ্থিক মন্দাৱস্থা তথা কোভিড পৰিস্থিতিৰ ফলত ৰাজ্যৰ মৃৎশিল্পীসকলৰ মাজত হাহাকাৰ অৱস্থাই দেখা দিছে। কাইলৈ বিশ্বৰ খনিকৰ বা বিশ্বকৰ্মা পূজা, কিন্তু ৰাজ্যত নাই আগৰ দৰে কোনো প্ৰস্তুতি। ইয়াক লৈ সমগ্ৰ ৰাজ্যৰ লগতে ৰঙিয়া মহকুমাৰ অন্তৰ্গত মৃৎশিল্পীসকলো যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। অইনবাৰৰ দৰে তেওঁলোকে মূৰ্তি প্ৰস্তুত কৰি উলিয়াব পৰা নাই। যি 2-4টা মূৰ্তি বনাইছে তাকো বিক্ৰী হ'বনে নাই সন্দেহজনিত হৈছে। আগে বেশি বিশ্বকর্মা পূজার মোটামুটি 100 মান বানাও, আগে বেশি বানাইছিল 100 মান, বর্তমানে 50টা বানাইছি, তো অর্ডার হওয়ার নাই। এটা ভগবানের কৃপা, মানে 10-12টা 15টা আমার অর্ডার হয়ে যায়, বা পারমানেন্টলি থাকে। এবার সকলকে কৈ আছে যে ঘট পূজা করবো বলে, এতিয়ালৈকে কোনো মূর্তি অর্ডার দিয়া নাই। তার বাবে মানে একো মূর্তিও বনাও নাই। মূৰ্তিৰ বাবে তেওঁলোকে আগতীয়াকৈ লাভ কৰা নাই কোনো অৰ্ডাৰ। দুখ লগা কথাটো হ'ল যে দুৰ্গা পূজা সমাগত, যাৰ বাবে মৃৎশিল্পীসকল বছৰজোৰা অপেক্ষাত থাকে। কিন্তু এবাৰ তেওঁলোকে দুৰ্গা পূজা কমিটিসমূহৰ পৰাও লাভ কৰা নাই কোনো ধৰণৰ অৰ্ডাৰ। ইয়াৰ ফলত তেওঁলোকে দুৰ্গা মূৰ্তি বনাবলৈ প্ৰস্তুতি চলাব পৰা নাই। আনহাতে চৰকাৰৰ ফালৰ পৰাও মৃৎশিল্পীসকলে লাভ কৰা নাই এই পৰ্যন্ত কোনো ধৰণৰ সাহায্য। আমাৰ এই অসুবিধাৰ কাৰণে চৰকাৰৰ পৰা একো হেৰি পোৱা নাই, অনুদান পোৱা নাই। খালি চাউলটো পাইছোঁ, মানে চৰকাৰী চাউলটো যিটো চাউলটো পাইছোঁ, সেইটো মিছা কথা কৈ লাভ নাই। চাউল 20 কেজিকে পাইছোঁ, কিন্তু বাকী এক্সট্ৰা অনুদান মানে পোৱা নাই আৰু। এনে ক্ষেত্ৰত মৃৎশিল্পীসকলৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে। ৰঙিয়াৰ পৰা সৈয়দ মুস্তাফা আহমেদৰ ৰিপৰ্ট, নিউজ অসম 24।